অসম চৰকাৰে যি ৮,০০০ পদ বিলুপ্তি ঘটাইছে এইখিনি ফাংচনেল পোষ্ট নহয়। ২০১৭ চনত অসম চৰকাৰে সমগ্ৰ শিক্ষাত যিটো ষ্টেট পোল কণ্টেক্সুৱেল টিচাৰ এপইণ্টমেণ্ট দিছিল ১১,২০৬ গৰাকী। ২০২০ চনত এই শিক্ষকসকলৰ পদবী প্ৰায় নিয়মীয়াকৰণ অসম চৰকাৰে কৰিছিল আৰু প্ৰায় নিয়মীয়াকৰণ কৰি এই গেৰাণ্টিটো প্ৰদান কৰিছিল যে তেওঁলোকৰ চাকৰি ৬০ বছৰ বয়স পৰ্যন্ত নিশ্চিত থাকিব, প্ৰভাইডেড তেওঁলোকৰ এনুৱেল পাৰফৰ্মেন্স এপ্ৰাইজেল আৰপি অনুযায়ী অন্যান্য শিক্ষকসকলৰ সমহাৰত তেওঁলোকে দৰমহা পাব আৰু শেহতীয়াভাৱে তেওঁলোকে বাকী শিক্ষকসকলে যি মৰগীয়া বানচ বা DA বৃদ্ধি কৰা হৈছিল সেইটো এইসকল শিক্ষকৰ ক্ষেত্ৰতো কৰা হৈছে আৰু কেবিনেটে এই সিদ্ধান্তও গ্ৰহণ কৰিছে যে এতিয়াৰে পৰা ভৱিষ্যতলৈ যেতিয়াই নিয়মীয়া শিক্ষকসকলৰ ক্ষেত্ৰত মৰগীয়া বানচ বৃদ্ধি পাব, লগে লগে কণ্টেক্সুৱেল শিক্ষকসকলৰো মৰগীয়া বানচটো বৃদ্ধি পাব। এতিয়া এই যিসকল কণ্টেক্সুৱেল টিচাৰ, এই কণ্টেক্সুৱেল টিচাৰসকল কণ্টেক্সুৱেল, তেওঁলোকৰ কাৰণে কোনো স্থায়ী পোষ্ট ডিপাৰ্টমেণ্টত নাই। এতেকে ডিপাৰ্টমেণ্টত তেওঁলোকে যিহেতু কাম কৰি আছে, ডিপাৰ্টমেণ্টৰ ৮,০০০ শিক্ষকৰ পদ ২০২০ চনতে এইখিনি পদ ফ্ৰিজ কৰা হৈছিল।